নিখিল ৰাভা জাতীয় পৰিষদ 2026 চনতে জন্ম হৈছিল। নিখিল ৰাভা জাতীয় পৰিষদ 2026 চনতে জন্ম হৈছিল। নিখিল ৰাভা জাতীয় পৰিষদ 2026 চনতে জন্ম হৈছিল। আৰু মই গম পাইছো নিখিল ৰাভা জাতীয় পৰিষদ এই সংগঠনে ৰাভা জনগোষ্ঠীৰ এটা অভিভাৱক সংগঠন, এটা গাৰ্জেন সংগঠন। আৰু ইয়াৰ পৰাই আমাৰ ৰাভা জনগোষ্ঠীৰ সমাজত, জনগোষ্ঠীৰ মাজত আজি ৰাভা ছাত্ৰ সন্থাই হওক, সাহিত্য সভাই হওক, মহিলা পৰিষদে হওক, বিভিন্ন সংগঠনবিলাক জন্ম হৈছে। এইটো 2026 চনত জন্ম হোৱাৰ পিছত আজি 100 বছৰ সম্পূৰ্ণ কৰিছে। মই প্ৰথমে 17 বৰ্ষ উদযাপন যেতিয়া মই চালো, তেনেকা মই বিশেষ ভাবা নাছিল যে এটা ডাঙৰ অনুষ্ঠান, ঐতিহাসিক অনুষ্ঠান। যেতিয়া মই আহোঁতে চিন্তা কৰিলো যে এই সংগঠন কেতিয়া জন্ম হৈছিল, তেতিয়া মই দেখিলো, চালো, বুজি পালো যে এই সংগঠন কবলৈ গলে আমাৰ এই অঞ্চলবিলাকত যিমান দল সংগঠন আছে সকলোতকে একেবাৰে বেছি বয়স হোৱা এই সংগঠনটো মই বুজিবলৈ পালো।